পুনৰ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক মোৰ চেনেলত স্বাগতম জনাইছোঁ। আৰু আজি এটা বিশেষ কাৰণত মই ভিডিঅ'টো বনোৱা হ'ল, কাৰণ আজি আমাৰ গাঁৱৰ এটা পৰিৱেশ দেখুৱাম। আৰু গাঁৱত আচলতে আজি আমাৰ মিটিং এখন আছে, গাঁও সভা আছে। তো গাঁওখনৰ যি মিটিং হয় আপোনালোকক মই সেই বিষয়ে দেখুৱাম। আৰু আমাৰ গাঁৱত কেনেধৰণৰ মিটিং হয়, গাঁৱত কেনেকুৱা ধৰণৰ কি নিয়ম নীতি, এইবিলাক মই দেখুৱাবলৈ গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। মই আহিলোঁ ৰাজাকাৰ ঘৰত। ৰাজাকাৰ দেখোন ওলোৱাই নাই। কি কৰি আছা? মই নাযোৱা নেকি? হা? ৰাইজৰ মিটিং টাইমত যাই নাপালে বেয়া কথা হয় না? সোনকালে মই যাই থাকো নহ'লে। পথাৰত গৈছিলো, পথাৰত যাব লাগে না, মানুহ ৰখি আছে না। আৰু ইমান আগত যাই থাক নহয়, টাইমত যাব লাগে। আচলতে টাইমত যাব লাগে, টাইমত মাতিছে মানুহে হয় না। আৰু বাকীবিলাকে আহি কিনে অধৈৰ্য হৈ যাব, বাকী মানুহবিলাকে ৰখি থাকিব নেকি? পথাৰৰ পৰা আহিলো, ঘাম জ্বলাই আছে পুৰা। আৰে ভাই, চেনেল ভাই ইয়াৰ দোকানত আৰু ইয়াতে গৰম গৰম মালপোৱা বনাই থৈছে। আৰু মই এটা মালপোৱা খাই দিম এতিয়াই। মস্তি কাক বনাইছে তোৰ দেউতাৰে বা? এই বাপেকে বনাইছে। বাপেকৰ নাম চেনেল এইফালে বহি আছে বাহিৰত, দোকানৰ পৰা বাহিৰত। মস্তি চুপাৰ বনাইছে। কোনোবাই যদি খাৱা আহিব পৰা। মজা। চেনেল ভাইয়াৰ দোকানত গৰম গৰম মালপোৱা খোৱা হৈ গ'ল মোৰ। এতিয়া আহি গ'লো ডাইৰেক্ট মন্দিৰত। আৰু মন্দিৰত আহি চাওঁ কোন কোন আহিছে। আৰু এইফালে মাধৱে পানী লৈ আহিছে এক জগ। এই পালো আমি আমাৰ গাঁৱৰ মন্দিৰ। আৰু এইফালে আমাৰ ছেক্ৰেটাৰী বাবু আছে, মানে নতুনকৈ ছেক্ৰেটাৰী পোষ্ট পাইছে এইবাৰ। এয়া ৰঞ্জিত দাস, মোৰ লগৰে হয়, একেলগে পঢ়া। এইবাৰ সি ছেক্ৰেটাৰী, গাঁৱৰ ছেক্ৰেটাৰী, মানে নথি পত্ৰ চব দায়িত্ব দিয়া হৈছে। আৰু আমাৰ এই ককা আছে, ককা মানে আটা এই আগতে আছিলে, এইবাৰ আছে না সভাপতি সেইফালে আছে। দেখাই দিছোঁ একবাৰ ভালকে, চিনি পাব আপোনালোকে। আমাৰ গাঁৱৰ সভাপতি এয়া ককা। এখন বৰ্তমান কাম কৰিছে, মানে সেইফালে দেখাই পাইছে আপোনালোকে। সেইফালে বাহিৰত শিল ফাটাই আছে, কিবা কিবি। অলপমান মানে আমাৰ নতুন যি ছেক্ৰেটাৰীৰ লগত বহিলো। আচ্ছা, কাম কাজ কেনেকুৱা চলিছে বৰ্তমান? কিহক লৈ আজি মিটিংখন দিয়া হৈছিলে? কিহক লৈ মানে এই অনাদায় আদায় মানে কি কিছুমান মানুহে পইচা দিয়া নাই। এতিয়া কিহৰ পইচা দিব লাগে গাঁৱত? কিহৰ পইচা দিব লাগে গাঁৱত? মানে হলে কিছুমান এই পূজা পাতল কৰা, মানে পইচা তোলনি পইচা এইবিলাক দিয়া নাই। পূজাত যে আমি পইচা তোলো মাহে মাহে, বা কিবা ধৰ বছৰীয়া কিবা পূজা হয়, শিৱ মন্দিৰৰ পূজা বা বিহুৰ পইচা তোলা হয়। কিছুমানে মানে পইচা দিব বাকী আছে, এতিয়ালৈকে দিয়াই নাই। গতিকে সেইবিলাক মানুহৰ কাৰণে মিটিংখন দিব লগা হৈছে আজি। নহ'লে একো বেলেগ হেৰি নাছিলে আকৌ, বেলেগ নাই আকৌ। আচ্ছা। আৰু বিষয়ে অলপমান মানে আৰু নতুন কমিটিৰ বিষয়ে কি কবি অলপ? নতুন কমিটিৰ বিষয়ে অলপমান তাৰমানে আলোচনা আছে। মানে কিছুমান এই পিয়ন বিলাক বনোৱা নাই, ডিউৰি এইবিলাক ৰাইজৰ ফালৰ পৰা মানে এয়া পাতি দিব লাগে। আচ্ছা মানে বনোৱা নাই। আচ্ছা, নতুনকে পিয়ন বনাব লাগে। আৰু দেউৰী চেউৰী এইবিলাক মন্দিৰতো লাগি থাকে। নতুন দেউৰী নিয়োজিত কৰা হ'ব, পিয়ন নিয়োজিত কৰা হ'ব আমাৰ গয়াত। ঠিক আছে, আছোঁ মই আমাৰ গাঁৱৰ শিৱ মন্দিৰত। আৰু এই শিৱ মন্দিৰত ইয়াতে হ'ব আমাৰ গয়াৰ যি মিটিংখন হ'বলগীয়া আছে, হ'ব বুলি কৈছে আপোনালোক, ইয়াতে হ'ব। তো এতিয়ালৈকে আৰম্ভ হোৱা নাই, মানুহবিলাক আহিব নাই আচলতে। আৰু লগত খালী আছে মাত্ৰ ছেক্ৰেটাৰী, সভাপতি বাই বাহিৰৰ ফালে আছে, কিবা কিবি কাম কৰি আছে মানুহবিলাকে। অলপ শিল আছে, জানে কাষতে পাহাৰ এখন লাগি আছে। আৰু ইয়াতে ডাঙৰ ডাঙৰ শিল কিবা কিবি আছে, এইবিলাক মানে অলপ চাফা চুফা কৰি আছে, জংঘলবিলাক জুৰি আছে। আৰু পাহাৰত অলপ সৰু সাৰা শিল আছে, এইবিলাক ফাটাই আছে। কোনে কোনে কি কাম কৰি আছে মই গোটেইবিলাক দেখুৱাই দিম আপোনালোকক, তো চাই থাকক। নাথাকিলে, ৰাইজৰ কাম কাজত নাথাকিলে, ৰাইজৰ পূজাত নাথাকিলে, গয়া ৰাইজৰ গৃহৰ ঘৰত অনুপস্থিত নাথাকিলে, ৰাইজৰ অৰিহণা। আৰু হ'ল তেতিয়াহ'লে 6 নম্বৰ, যিকোনো ব্যক্তিয়ে অসামাজিক কাম 5 দিনৰ ভিতৰত পাৰাচিত হ'ব লাগিব। আৰু লগতে ৰাইজৰ নিয়ম অনুযায়ী নৈ বাট দি দণ্ডখিনি আদায় দিব লাগিব। ছোৱালী বিবাহ হ'লে 1000 আৰু অন্য জাতি লৈ বিবাহ হ'লে 1100। আমাৰ ছেক্ৰেটাৰীয়ে যি পাঠ কৰিলে এইখিনি হৈছে আমাৰ গয়া ৰাইজৰ নতুনকৈ এখন আইন প্ৰস্তুত কৰা হ'ল আজি।
ওপৰত উঠি আছিলোঁ এতিয়া আৰু মিটিং আৰম্ভ হ'ব বুলি কৈছে। মন্দিৰৰ ভিতৰত যাব লাগে, তো এতিয়া গৈ আছোঁ মন্দিৰৰ ভিতৰত। গাইজ, আপোনালোকক মই আমাৰ গাঁৱৰ পৰিৱেশবিলাক দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু আজি আমাৰ যি মিটিংখন হ'ব, মিটিংখন অলপ বেলেগ ধৰণৰ হ'ব। আৰু আপোনালোকে দেখাই পাইছে আই মাতৃসকলো আজি আহি আমাৰ উপস্থিত হৈছে, বাপুসকলো আছে। আজি আমাৰ গয়া ৰাইজৰ মিটিংখন অলপ বেলেগ ধৰণৰ হ'ব। যিহেতু গভৰ্ণমেণ্টে কৈছে যে পুৰুষ মহিলা সকলোকে সমানে অধিকাৰ দিব লাগে, সেয়েহে আমাৰো ৰাইজে সিদ্ধান্ত লৈছে যে পুৰুষ মহিলা সকলোৱে আহক, আমাৰ মিটিঙত সকলোৱে নিজৰ নিজৰ মতামত দাঙি ধৰক। সেয়েহে পুৰুষ মহিলা সকলোৱে আহি আজি আমাৰ মন্দিৰত আহি উপস্থিত হৈছে। আৰু সভাপতিৰ ভাষণৰ পিছতে আমাৰ এই ৰঞ্জিত দাস নতুনকৈ হোৱা ছেক্ৰেটাৰী কিছু ভাষণ দিব। আৰু ইয়াৰ মাজে মাজে হাঁহি উঠি যায়, ৰাইজ চাই ল'ব আপোনালোকে। গয়া ৰাইজ আৰু আমাৰ আই মাতৃসকল আজি সভাৰ উদ্দেশ্য ব্যাখ্যা আছে হ'ল অনাদায় আদায়, দেউৰী সম্পৰ্কে আলোচনা আৰু আমাৰ নিয়মাৱলীৰ বিষয়ে আলোচনা আৰু অন্যান্য। তাৰ লগতে আৰু মই নতুনকৈ ছেক্ৰেটাৰী এইবাৰ মানে মোক মাতিছে ৰাইজে, তাৰ কাৰণে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, ভুল ভ্ৰান্তি হ'লে ৰাইজে ক্ষমা কৰি দিয়ে। মিটিং চলি আছে আৰু প্ৰায় মিটিং শেষ হওঁ অৱস্থা, আৰু বহুত কথালৈ বিতৰ্ক হৈ আছে মিটিঙত। আৰু কিছুমান কথা উত্থাপন কৰিছে যে অমুক কৰিব লাগে, তমুক কৰিব লাগে। মিটিংখন হৈছিল কিবা অলপ জনাওকচোন। আজি চন্দ্ৰা বাবুজীবাৰা গাঁৱৰ হেৰি হ'ল, আইন হ'ল, মানে সংবিধান আৰু কি আমাৰ সংবিধানখন বনালো আমি। আচ্ছা, আমি সংবিধানখন তাৰমানে বনালো, আমাৰ সংবিধানখন আজিৰ পৰা কাৰ্যকৰী হ'ব। আচ্ছা, সেই বিষয়ে আমি সমূহ আই মাতৃ তথা আমাৰ ৰাইজৰ সমূহ ব্যক্তিসকল মিলি আমি এখন আজি সংবিধান ৰচনা কৰিলো আৰু আজিৰ পৰাই গৃহীত হয়। সভাপতি ছেক্ৰেটাৰী কিবা চেঞ্জ হ'ল নেকি? সভাপতি ছেক্ৰেটাৰী আমাৰ নতুন হৈছে আজি। মিটিং চলি আছে আৰু মই যাব ওলালো, মানে বহুত দেৰি হ'ল, প্ৰায় ৰাতিপুৱা 10:30-11টা বজাতে মই ঘৰৰ পৰা ওলাই আহিছিলোঁ। এতিয়া ঘৰলৈ যাওঁ, ভোকো লাগিছে, তো মিটিং আৰু শেষ হ'ব, অলপ আছে বাকী, তো মই এতিয়া গৈ আছোঁ।